Hey, welcome guys. Good morning all friends. তো আজি অলপ ব্লগটো অলপ বেলেগ ধৰণৰ বনাব চেষ্টা কৰিম। আজি 11 তাৰিখ, আপোনালোকে জানে আজি 11 তাৰিখ বুলি। আৰু আজি কি ডে? শিৱৰাত্ৰি আজি। তো গাইজ ভিডিঅ'টো আমি আজি বেছি ডাঙৰ নকৰোঁ। আৰু আপোনালোকতো দেখাইছিলোঁ এই যে একদম পাহাৰত যে গৈছিলোঁ, সেই পাহাৰত আজি শিৱৰাত্ৰি পূজা। তো আজি অলপ বহুত আয়োজন কৰা হ'ব তাত। তো বহুত ভাল লাগিব তাতে যাই। আৰু আজি আৰু ব্লগটো বেলেগ ধৰণৰ বনাম। তো অৱশ্যে আমাৰ ঘৰটোৰ অৱস্থা বেয়া। এইটো মোৰ পিছফালে যে দেখা পাইছে এইটো মোৰ খুৰী হয়। আৰু আপোনালোকক দেখাম মই আমাৰ ঘৰৰ অৱস্থা। মানে টিন চিন উৰি গৈছে, কালি ধুমুহা আহিছিল, টিন চিন উৰি গৈছে। তো গাইজ মই বেক কেমেৰা দি আপোনালোকক দেখাম কি হ'ল ঘটনাটো। তো গাইজ চাওক, এই চাওক মোৰ চাইকেল, মোৰ লক্ষীটো, দুটা লক্ষী আছে মোৰ। আৰু ইফালে চাওক বেৰা ভাঙি গৈছে, চাইছে বেৰা ভাঙি গৈছে চাওক। এইবিলাক ঠিকে আছে, এইবিলাক বুঢ়া বেৰা, তাকো এইবিলাক ঠিকে আছে। তো এইবিলাকৰ অৱস্থা বেয়া। তো আমাৰ ঘৰ চৰ ঠিকে আছে, ঘৰ চৰ একো হোৱা নাই, ঘৰ চৰ চব ঠিক আছে। তো গাইজ বাকীখিনি আপোনালোকক পিছত দেখাম। তো গাইজ আমি গৈ আছোঁ, এইটো মোৰ কন্যাপাৰ মানে কন্যা নদী। মানে কি ক'ম আৰু, সেই দুনিয়াৰ গেলা বস্তু ইয়াত পেলাই আৰু কি ক'ম। আমাৰ নদীটো বিশুদ্ধ হৈ আছে। তো আমি গৈ আছোঁ পাহাৰপাৰা মন্দিৰত, শিৱৰাত্ৰি আছে। এই যে আপোনালোকক লৈ গৈছোঁ পাহাৰপাৰা মন্দিৰত, সেই চাওক আমাৰ কন্যাপাৰ গেলাবচা ঠাই। চাওক গাইজ গেলাবচা ঠাই চাওক। তো এইবাৰ আপোনালোকক ডাইৰেক্ট মন্দিৰত যাই লগ কৰিম। তো গাইজ ফাইনেলি আমি আহি পালোঁ মেইন মন্দিৰত। তো আপোনালোকতো সেইদিনাতো মই দেখাইছোঁৱে, এটা ভিডিঅ' আছিল ন। তো আজি শিৱৰাত্ৰি চাওক, মানে আৰু বহুত মানুহ আছে। আৰু চাওক আগত চাওক কিমান মানুহ। আজি গেটটো খুলি দিছে, কাৰণ আজি শিৱৰাত্ৰি, সেইকাৰণে গেটটো খুলি দিছে। সিদিনা আমি আহিছিলোঁ গেট খোলা নাছিল, হয়নে ৰাইজ? আৰু বাহিৰত ধুনীয়া নাম পাৰ্টি বহিছে ইয়াত। নন্দিতা দাস আহিছিল, আপোনালোকক মই দেখাব পৰা নাই কাৰণ বহুত মানুহ আছিল তাত। আমাৰ বক সমষ্টিৰ নন্দিতা দাস। আৰু গাইজ বাকী আৰু আছে। আৰু ইফালে চাওক ঘোটাৰ আড্ডা চাওক। মানে আৰু মই এতিয়াও খাই পোৱা নাই গোটা, কিন্তু আজি খাম বুলি ভাবি আছোঁ, খাম বুলি ভাবি আছোঁ, আজি খাম। তো দুনিয়াৰ আপি আপা বহুত মানুহ আৰু খায়, বুঢ়া বুঢ়ীও খায়, বহুত খায় গোটা। তো গাইজ চাওক ইফালে বহুত আনন্দ লাগে ইয়াত আহি শিৱ পূজাত। তো গাইজ এইটো হ'ল পাহাৰ, এই যে আপোনালোকক যে লৈ গৈছিলোঁ একদম ওপৰৰ হাল বাগান চাগান, এই আজি আৰু ওপৰত নাযাওঁ আৰু। মানে সিদিনাতো আপোনালোকক দেখাইছোঁৱে, যি দেখাব লাগে চব দেখাইছোঁৱে। তো আজি আৰু ওপৰত উঠি ইমান কষ্টকৈ আপোনালোকে মোক ছাবস্ক্ৰাইব নকৰে,
ভিডিঅ'টো শ্বেয়াৰ নকৰে আপোনালোকক মই কেনেকৈ দেখাম। তো গাইজ মই বাৰে বাৰে কৈ আছোঁ আপোনালোকক, প্লিজ কৈ আছোঁ এটা ছাবস্ক্ৰাইব কৰি দিয়ক। আৰে ছাবস্ক্ৰাইব কৰোঁতে কি আহে যে আপোনাৰ টকা যাব ছাবস্ক্ৰাইব কৰোঁতে, প্লিজ কৈ আছোঁ ছাবস্ক্ৰাইব কৰি দিয়ক এটা, আৰু লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু বেল আইকনটো অলপ মাৰি থ'ব যাতে নতুন ভিডিঅ' পোৱাৰ আপোনাৰ যাতে সক্ষম হয়। তো ওপৰৰ মোৰ বহুত বন্ধু গৈছে, মোক মাতি আছিল বুলি, ই গৈছিল মোক মাতি আছিলি, কিন্তু মই যোৱা নাই কাৰণ আজি মোৰ অলপ বৰ লাগি আছে। ইমান ওপৰলৈ যাম আৰু আহিম, বহুত পানী পিয়া লাগে। আৰু ইফালে চাওক, একদম ওপৰৰ ফালে চাওক, আপোনালোককতো মই ফুল দেখাইছোঁ সিদিনা, আপোনালোকে চাইছে মোৰ ভিডিঅ'টো, আৰু এই ভিডিঅ'টো বহুত ভাল লাগে। চাওক এইফালে নাম পাৰ্টি বহিছে, এইফালে ঘোটা আছিল, ঘোটা আছিল ইফালে, আৰু ইয়াতে বহিছে নাম পাৰ্টি। তো গাইজ ভিডিঅ' যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো মাৰি দিব। তো গাইজ ফাইনেলি আমি শিৱৰাত্ৰিৰ পৰা ঘৰত আহি গ'লোঁ, আৰু বহুত মজা লাগিল। সৌৰভ ইফালে অলপ ৰাইজক অলপ ক, কেনেকুৱা লাগিল তোৰ? ভাল লাগিছে, বহুত ভাল লাগিছে। প্ৰত্যেক বছৰ এনেকুৱা হয়, এনেকুৱা আনন্দ ফূৰ্তি হয়, ভাল লাগিছে। তো গাইজ মানে বহুত মানে আৰু কি ক'ম, আৰু যোনে যোনে গৈছে আৰু আমাৰ এই শিৱৰাত্ৰিত, তো সেইসকল গম পাইছে যে আনন্দ, আৰু ভিডিঅ'টো চাইছে কেনেকুৱা লাগিল কমেণ্টত। আৰু এটা কথা কওক, আপোনালোকে মোৰ বৰ্তমান যি মানে মানুহবোৰ ভিডিঅ' চাই আছে, ঘোটা খায় নে নাই কওকচোন, একবাৰ কমেণ্টত জনাই দিব। কোনে কোনে ঘোটা খায়, কোনে কোনে ঘোটা নাখায়, একবাৰ খালি জনাব, কমেণ্টত লিখি দিব। আৰু বেল আইকনটো অলপ মাৰি দিব যাতে মোৰ নতুন ভিডিঅ' আপুনি পাই প্ৰথম, সেইকাৰণে বেল আইকনটো অলপ মাৰি থৈ দিব, আৰু ছাবস্ক্ৰাইবটো কৰি থ'ব, আৰু শ্বেয়াৰ আপোনালোকে মই কওঁ, আপোনালোকৰতো প্ৰত্যেকজনৰ হোৱাটছআপ আছে, আপোনাৰ লগততো বহুত বন্ধু বান্ধৱী আছে। মোৰ চেনেলৰ লিংকটো আপোনাৰ ষ্টেটাছত দি থ'ব, আৰু শ্বেয়াৰ কৰি দিব লিংক, মানে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু কি ক'ম, বাই বাই।